हेलो फ्रेंड्स की खबर सकलोए आशा करूँ ভাল और मोरो ভাল पुनर्बार मेघाली ब्लग्सলৈ स्वागतम जनाई आज भिडिओটো आरम्भ কৰিব লৈছো যদি আজি भिडिओটো চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট কৰিব লগতে সাবস্ক্राइब কৰি দিব চেনেলটো আজি আমাৰ জেঠাই ছোৱালীজনী মেট্ৰিক দিছিল আৰু মামাহঁতৰ ছোৱালীজনীও দিছিলে ৰিজাল্ট ভাল দুটা লেটাৰ পাইছে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে গতিকে আমি গৈ আছো খবৰ লবলৈ চাই থাকিব ভিডিওটো শেষলৈকে আপোনালোককো দেখাই থাকিম অকণ শেয়াৰ কৰিম ভাল লাগিলে লাইক কমেন্ট কৰিব বাই বাই চাই থাকক শেষলৈকে আমি আহি আছো ৰিজাল্টৰ খবৰ লবলৈ ভণ্টিহঁতৰ শিৱ মন্দিৰ পাই গলো আৰু অলপমান বাকি আমাৰ বসন্তীখনৰ এটা তেলটো ভৰাই লম এতিয়া নাই তেল আগতে ভিডিঅ'ত দেখিছে নিশ্চয় এই জেগাখিনি বহুত ভাল লাগে গছখিনিৰ কাৰণে বহুত ভাল লাগে মোৰ ভিডিঅ'ত আগতে দেখিছে চাগে গছখিনিয়ে মানুহৰ মন মুহি পেলায় বহুত ভাল লাগে চাওকচোন গছখিনি কিমান ভাল লাগিছে গৰিমাৰ ৰিজাল্টৰ খবৰ ল'বলৈ চাই থাকিব গৰিমাৰ লগত কথা পাতিম আমি কেনেকুৱা লাগিছে কি হয় চাই থাকিব দেই এজনী আমাৰ গৰিমা আজি এজনী ভণ্টিয়ে ৰিজাল্ট দিছিলে কেনেকুৱা লাগিছে গৰিমা তোমাৰ মনটো আজি ভালেই লাগিছে মানে মনে বিচৰাৰ নিচিনা পোৱা নাই কিমান কিহত আশা কৰিছিলা ছ'চিয়েল চায়েন্স থাকিলে আৰু চায়েন্স থাকিলে কমিব এতিয়া কিহত পালা তুমি লেটাৰ আছামিছ আৰু জিঅ'গ্ৰাফি তথাপিও ইমানতে হেপী আছা নাই হেপী থাকিব লাগিব উপায়টো নাই তাকে ভালকে পঢ়া বেষ্ট অফ লাক ভালকে থাকিবা আৰু আমাৰ ভণ্টিজনী সদায় আমাৰ লগত এনেকৈ থাকিব ন আৰু ভাল ৰিজাল্ট দিব হাই ছেকেণ্ডেৰীত ভাল কৰিব হয় নহয় কৰিবা নাই কৰিব লাগিব হ'ব দিয়া বাই 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 আৰু কি ক'বা মোৰ চেনেলটোৰ কাৰণে চবকে লাইক কমেণ্ট কৰিব কৈ দিয়া কৰিব চবেই বাই 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 মুনু এজনী মুনু কেনেকুৱা লাগিছে আজি ৰিজাল্টৰ খবৰ পাই বেয়া লাগিছে কিয় ভাবিছিলোঁ ফাৰ্ষ্ট ডিভিজন পাম বুলি মুনুৱে ফাৰ্ষ্ট ডিভিজন নাপালে ছেকেণ্ড ডিভিজন পালে একো নাই ভালকৈ পঢ়ি যোৱা হাই ছেকেণ্ডেৰী ৰিজাল্টটো ভালকৈ দিলেই হ'ল হয় নহয় ভালকৈ দিবি নে নিদিয় দিম সেই আমি হাই ছেকেণ্ডেৰী ৰিজাল্টৰ পাৰ্টি খাব আহিম দেই খাচী মাংস খুৱাব লাগিব হয়নে পিতাই বাই বাই চাই থাকক বহুত দিনৰ পিছত আকৌ ঘৰলৈ আহিলোঁ ৰিজাল্টৰ খবৰ ল'বলৈ এইজনী আমাৰ বোৱাৰী আৰু এজনী বা আহিছে ঘৰলৈ এজনী বা মানে খুব লাজ কৰে কিবা এটা ক'ব দিলেও নকয় চাই থাকক আৰু কি হয় আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰি যাম যদি ভাল লাগে লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব চবকে দেই ফাইনেলি আমি চন্ধানীহঁতৰ ঘৰ পাই গ'লোঁ সেইজনী আমাৰ চন্ধানী কেনেকুৱা লাগিছে আজি ৰিজাল্ট ভালেই লাগিছে ইমান বেছি ভালো লগা নাই হয় নেকি কিহত লেটাৰ পালা আছামিজ আৰু হিন্দীত কিমান পাৰ্চেণ্টেজ 72 হয় নেকি ইয়াতকৈ আৰু ভাল হ'ব লাগিব হাই ছেকেণ্ডেৰী ৰিজাল্ট ন ভাল হ'বনে হ'ব লাগিব ঠিক আছে মোৰ চেনেলটোৰ কাৰণে কিবা ক'বানে চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু চাই থাকিব সকলোৱে আৰু ভণ্টিয়ে আজি ৰিজাল্ট পাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন আৰু ভাল ৰিজাল্ট দিবলৈ ভণ্টিয়ে চেষ্টা কৰিব হাই ছেকেণ্ডেৰী ৰিজাল্টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'বিলাক মোৰ বাই বাই কি হে চাহ ৰেডি কৰি আছ দেই সব ফটো মৰা কথা সব ভিডিঅ' কৰি দিছোঁ আজি একদম গগুমনৰ গৰিমাৰ ৰিজাল্ট দিছে কাৰণে ন আমি এতিয়া ৰাতিৰ আহাৰটো গ্ৰহণ কৰিবলৈ গৈ আছোঁ ইজনী ভণ্টিৰ ঘৰত মানে দুই দিনাখন একেলগে কৰিবলৈ আমাৰ পৰিয়ালৰ এজনী মামাৰ ছোৱালী আৰু সিজনী জেঠাইৰ ছোৱালী গতিকে এদিনতে দুইটা পাৰ্টি আয়োজন কৰা নাই কাইলৈ আমাৰ গৰিমাৰ পাৰ্টি আৰু আজি চন্ধানী পাৰ্টি খাবলৈ গৈ আছোঁ চাই থাকিব শেষলৈকে ভিডিঅ'টো বহিলে আৰু এইফালে আছে ধুনু আছেনে এইটো ধুনু বহিছে আৰু মই বহি লওঁ আমি গৈ আছোঁ সেয়া গাড়ীত আহি আছোঁ আমি ৱেইট কৰি আছোঁ খানা খাবলৈ কাৰণে তেতিয়া হাই কৈ দিয়া হাই কৈ দিয়া এফালে চাই হাই কৈ দিয়া মই বাকী মই ভাল পাওঁ ভাল পোৱা বাকা খানা
ভাত হোৱালে মানে ধৈৰ্য নাই বেলেগ ৰাহু আছে দেই ন বহুত ৰাহু ওলোৱা অকল তাৰে নহয় বাৰু আমি চবেই ন খানা ৰেডি কৰি আছে মাংস আছে মাছ আছে দালি আছে ভাজি আছে চাই অ খাইছা খাইছা ৰ'বা এইফালৰ পৰা দেখাই আছো এতিয়া একদম মই খাবলৈহে বাকী আছো খাই আহিলে গোটেইকেইজনীয়ে কি আছিলে লগত পোলাও আছিলে মাছ পোলাও আৰু ভাজি দালি পানী নেমু ভাত নেমু নিমখ জলকীয়া মই চবতছে ভাল বেলেগ ৰাখো আৰু দেই ন এতিয়া মছলাও খাই আজৰি বা মোলে চিন্তাই নকৰে ভণ্টি পাইছো আৰু ইয়াৰ পৰা খাওঁ দেখিছে নহয় কেনেকুৱা এনেকুৱা ভণ্টি আৰু দুজনীমান লাগে হয় নহয় কওকচোন আপোনালোকে কমেণ্ট কৰিব এনেকুৱা মৰমীয়াল ভণ্টি লাগে নালাগে হা আজি ভণ্টিহঁতৰ ৰিজাল্ট দিলে বহুত ভাল লাগিলে আৰু এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰিছোঁ চাই থাকিব আগলৈ মই ভিডিঅ' দি থাকিম পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে মোৰ আৰু লাইক কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই গুড নাইট